গণতন্ত্ৰ তুমি হাৰে আছানে? গণতন্ত্ৰ তুমি কুশলে আছানে? এইটো বাবেই প্ৰশ্ন কৰিছো যে আজি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলৰ সুৰক্ষা নাইকিয়া হৈছে। সাংবাদিকসকলে নিজৰ নিৰাপত্তা বিচাৰি প্ৰতিবাদ কৰিবলগীয়া হৈছে আৰু তাৰ পিছতো আজি প্ৰশাসন অসম চৰকাৰে সাংবাদিকসকলক নিৰাপত্তা দিব পৰা নাই। যি সাংবাদিকে আজি মানুহৰ অধিকাৰৰ বাবে প্ৰশ্ন কৰে, কৰবাত দুৰ্নীতি হলে তেখেতলোকে আঙুলিয়াই দিয়ে, সেই সাংবাদিকে এতিয়া সংবাদ পৰিবেশন কৰিবৰ কাৰণে, সংবাদ সংগ্ৰহ কৰিবৰ কাৰণে তেখেতলোকে সুযোগ পোৱা নাই। চাওক, এই দৃশ্যৰ জোনাই সমষ্টিৰ ডিমৌ আৰু ডিমৌ পঞ্চায়ত গঠনৰ সময়ত যি প্ৰক্ৰিয়া চলি আছিল, সেই প্ৰক্ৰিয়াৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে যুৱ সাংবাদিক মাধুৰ্য শইকীয়াক এদল দুষ্কৃতিকাৰীয়ে কি ধৰণে খেদি খেদি হাতত লাঠি জোং লৈ প্ৰহাৰ কৰিছে। গতিকে এই কাণ্ড আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো, নিন্দা কৰিছো আৰু আমি কৈছো যে সঁচাকৈ সাংবাদিকসকলৰ নিৰাপত্তা নোহোৱা হৈছে। অসমত জংঘল ৰাজ চলিছে, জোনাইত জংঘল ৰাজ চলিছে আৰু জোনাইত এই যি বৰ্বৰ সাংবাদিকক আক্ৰমণ চলিলে, সাংবাদিকৰ ওপৰত আক্ৰমণ চলিলে, এই আক্ৰমণৰ বিৰুদ্ধে অসম আৰক্ষী, ধেমাজি আৰক্ষী আৰু চিলাপথাৰ আৰক্ষীয়ে যি তৎপৰতাৰে গোটেই বিষয়টো তদন্ত কৰিব লাগিছিল তদন্ত কৰা নাই। এতিয়াও অভিযুক্ত কেইজনক মাতি আনি সোধা পোছা কৰা নাই, বৰঞ্চ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই যুৱ সাংবাদিক মাধুৰ্য শইকীয়াক সাংবাদিক নহয় বুলি কৈ এটা বিশেষ ছাত্ৰ সংগঠনক নিৰাপত্তা দিবৰ কাৰণে তেওঁ পৃষ্ঠপোষক হোৱা আমি দেখিবলৈ পাইছো। আচলতে জোনাইত চলিছে কি? আজি কেইদিনমানৰ আগত আমি দেখিলো যে চিলাপথাৰ পৌৰসভা যি অনাস্থা প্ৰস্তাৱ আহিছিল, সেই প্ৰস্তাৱৰ পিছত যি তাতে মিটিং হৈছিল, যে প্ৰক্ৰিয়া হৈছিল, সেই প্ৰক্ৰিয়াত এটা বিশেষ ছাত্ৰ সংগঠনৰ এজন সভাপতি আহি ফিল্মি কায়দাৰে তেওঁ গোটেই বিষয়টো এটা অৰাজক পৰিৱেশ সৃষ্টি কৰিলে আৰু কোনো সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰিবলৈ তাত তেখেতলোকে সক্ষম নহল। একমাত্ৰ যুৱ সাংবাদিক মাধুৰ্য শইকীয়াই নিউজ কৰিছিল আৰু নিউজ কৰাৰ কাৰণে আজি দেখিবলৈ পোৱা গ'ল এদল দুষ্কৃতিকাৰীয়ে ডিমৌত যুৱ সাংবাদিক মাধুৰ্য শইকীয়াক টাৰ্গেট কৰি ল'লে। মাধুৰ্য শইকীয়াৰ জীৱন এতিয়াও নিৰাপদ নহয়। যিদল যুৱক, যিটো সংগঠন, তেওঁলোকে হাতে হাতে তেওঁলোকৰ কৰ্মীসকলৰ হাতত লাঠি দিছে যাতে তেওঁলোকৰ বিৰুদ্ধে, তেওঁলোকৰ অন্যায়ৰ বিৰুদ্ধে, তেওঁলোকৰ চিণ্ডিকেটৰ বিৰুদ্ধে কোনোবাই যদি মাত মাতে তেতিয়াহ'লে সেই লাঠি ব্যৱহাৰ কৰা হ'ব। আপোনালোকে জানে যে আজি কেইমাহমানৰ পূৰ্বে জোনাইত কৃষক মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় উপসভাপতি ছেইফ পাৰ্কো দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবে সেই সংগঠনটোৰ এদল কৰ্মীয়ে গৈ তেওঁক বস্তাত ভৰাই লাঠিৰে উপজুপৰি প্ৰহাৰ কৰি হত্যাৰ চেষ্টা কৰিছিল। আৰু আমি জোনাই চিলাপথাৰত এনেধৰণৰ ঘটনা বিগত দিনসমূহ দেখি আহিছো যে এটা বিশেষ ছাত্ৰ সংগঠনে আমাৰ মানুহবোৰক আক্ৰমণ কৰি আছে আৰু আজি মাধুৰ্য শইকীয়া সেই আক্ৰমণৰ বলি হ'ল। মাধুৰ্য শইকীয়া এক উদাহৰণে সেই সংগঠনটোৱে এই ধৰণে বিগত দিনসমূহত মন্ত্ৰী MLA পৃষ্ঠপোষকতাত তেখেতলোকে কাম কৰি আছে বুলি আমি ভাবো। আৰু চিলাপথাৰ আৰক্ষীয়ে কিয় এই ঘটনাক তদন্ত কৰা নাই আমি জানো। গতিকে আমি দাবী জনাইছো যে এই ঘটনাটো চিলাপথাৰ আৰক্ষী নহয়, ধেমাজি এজন উচ্চ পদস্থ বিষয়াই এই ঘটনাটো তদন্ত কৰক। পাৰিলে চিলাপথাৰ থানা যিজন আৰক্ষী বিষয়া তেওঁক সলনি কৰক। তেওঁ দীৰ্ঘদিন ধৰি একেটা স্থানত থকা যুক্তি কি? কাৰ আশীৰ্বাদত তেওঁ একেটা স্থানত আছে? কিয় সমগ্ৰ গোটেই কেছবোৰত পক্ষপাতিত্বমূলক কৰা হয়? এই কথাবোৰ আমি আলোচনা কৰিব লাগিব। ৰাইজখন সজাগ হৈছে আৰু কোনোবাই স্পষ্টীকৰণ দিলেই তেওঁ কথাবোৰ সঁচা হৈ নাযায়। আমি জানো মাধুৰ্য শইকীয়াই পূৰ্ব চিলাপথাৰ পৌৰসভাৰ নিউজ কৰাৰ বাবেই মাধুৰ্য শইকীয়াক এই টাৰ্গেট কৰা হৈছে, হত্যাৰ চেষ্টা কৰা হৈছে। মাধুৰ্য শইকীয়া যুৱ সাংবাদিক, এজন সাহসী যুৱক আৰু এই যুৱকজনক হত্যাৰ কাৰণে এতিয়া সেই সংগঠনটোৰ পৃষ্ঠপোষকতাত এটা ৰণনীতি তৈয়াৰ কৰা হৈছে আৰু আমি ভাবো কোনোমতেহে মাধুৰ্য শইকীয়াই নিজৰ প্ৰাণ ৰক্ষা কৰিছে। আনহাতে আমি দেখিবলৈ পাইছো যে সাংবাদিক মৃদুপৱন চুতীয়াকো হত্যা কৰিবৰ কাৰণে কোনোবাই মৰা নষ্ট কৰিছে, কোনোবাই বন্দুক কিনিছে।
এই কথাবোৰ আমি বিচাৰ বিশ্লেষণ কৰিব লাগিব। এনেকৈ যদি সাংবাদিকৰ নিৰাপত্তা নহয়, সাংবাদিকে বাতৰি পৰিৱেশন কৰিব, আমি যদি ভুল কৰো আমাৰ বিৰুদ্ধেও বাতৰি পৰিৱেশন কৰিব। এয়া গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আৰু তেওঁলোকৰ স্বাধীনতা আছে যে তেখেতলোকে যিকোনো সমাজৰ দুৰ্নীতি, অন্যায়, অনীতিৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰিব পাৰিব। কিন্তু সেই সাংবাদিকসকলৰ যদি নিৰাপত্তা নাথাকে, তেতিয়াহ'লে এইখন অসমৰ গৃহ বিভাগ হাৰে আছেনে? গণতন্ত্ৰ হাৰে আছেনে? চৰকাৰে সুচাৰুৰূপে চৰকাৰখন চলাব পাৰিছেনে? মানুহক নিৰাপত্তা দিব পাৰিছেনে? এই প্ৰশ্ন আমি কৰিছো। গতিকে আপোনালোকে চাওক, আমি দৃশ্যসমূহ পুনৰ দেখাইছো। এয়া চিলাপথাৰৰ দৃশ্য, কেনেকৈ হাতত লাঠি লৈ লৈ এদল অশিক্ষিত মানুহৰ দৰে এটা জাতীয় সংগঠনৰ নেতৃত্বই কেনেকৈ চাওক এয়া সাংবাদিকক আক্ৰমণ কৰিছে। আৰু এই ঘটনা আমি তীব্ৰ নিন্দা কৰিছো, গৰিহণা দিছো আৰু আমি অসম চৰকাৰক দাবী জনাইছো, অসম আৰক্ষীক দাবী জনাইছো যে মাধুৰ্য হত্যাক হত্যা কৰিবৰ কাৰণে যি পৰিকল্পনা কৰিছিল, ইয়াৰ বিৰুদ্ধে উচ্চ পৰ্যায়ত তদন্ত দিয়ক আৰু দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি আপোনালোকে মাধুৰ্য হত্যাক নিৰাপত্তা দিয়ক।